মই মৌচুমীয়ে আপোনালোক সকলোকে মোৰ আজিৰ নতুন ব্লগ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভৰালী নামঘৰলৈ যাওঁ। আমি এতিয়া আজিও যাব ওলাইছোঁ ভৰালী নামঘৰলৈ, আৰু এই ৰাতিপুৱা 10টা বাজিছে আৰু আমি ওলাইছোঁ ভৰালী নামঘৰলৈ। আৰু আপোনালোকক আজি দেখাম ভৰালী নামঘৰ, কলিয়াবৰৰ একদম বহুত বিখ্যাত নামঘৰ। অসমৰ নহয়, বহুত জেগাৰ পৰা দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে, আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম। এয়া আমি ভৰালী নামঘৰ পাই গ'লোঁ। এইখিনিতে গাড়ীখন ৰখাইছোঁ, এতিয়া আকৌ আগত যাম। এয়া আমি আহি ভৰালী নামঘৰ পাই গ'লোঁ, আৰু এইখন হ'ল মোৰ প্ৰধান গেট, আৰু আমি এতিয়া ভিতৰলৈ যাম, ব'লক। টিকলা একদম দৌৰি আছে, এইখন মেইন গেট। সন্মুখত দুজন সিংহৰ হেৰি আছে, মূৰ্তি আছে মেইন গেটতে। তাতে এইটো মেইন নামঘৰ, এইটো প্ৰধান নামঘৰ। আৰু একদম পুৰণাতে এইটোৱে আছিলে, যেতিয়া আমি সৰুতে আহিছিলোঁ এইটোৱে আছিলে। এতিয়া যিটো আছে বাওঁ চাইডে বনাইছে, তাত চাকি দিব দিয়ে। আজিকালি ভিতৰত চাকি দিব নিদিয়ে, আগতে দিছিলে। আমি সৰু থাকোঁতে যেতিয়া আহিছিলোঁ তেতিয়া আমি ইয়াতে চাকি দিছিলোঁ, এতিয়া নিদিয়ে, কাৰণ এতিয়া বহুত বেছি হৈ গ'ল, মানুহো বহুত আহে, সেইকাৰণে। এইটো এটা আমাৰ কলিয়াবৰৰ গৌৰৱ আৰু পূৰা। ইমান দূৰ দূৰণি মানুহ আহে, সদায় মানুহৰ ভিৰ থাকেই ইয়াত চব সময়তে, ৰাতিপুৱাৰ পৰা আবেলিলৈকে। এইফালে হ'ল আপোনাৰ শৰাই কুপন, আপোনালোকে ল'ব পাৰে। যেতিয়া শৰাই দিয়ে কুপন ল'ব পাৰে। এইফালে এইবিলাক জিৰণি ঘৰ, মানুহ থাকিব পাৰে। আৰু এইফালে নৈবেদ্যখিনি যিখিনি বস্তু আপোনালোকে আনে তাত দিব পাৰে। এইটো হ'ল মেইন নামঘৰটোৰ বেক চাইড, পিছ চাইডে এইখিনি আছে। আৰু এইফালে দেখিছে এইবিলাক বহুত নতুন ঘৰ বনাই আছে, আৰু মানুহ আহিলেও ইয়াত থকাৰ কাৰণে এইবিলাক ঘৰ বনাই আছে, বহুত সুবিধা আছে। আৰু বহুত জেগাটো বহুত ডাঙৰ হয় জেগাটো পূৰা। আৰু চাহ তাহ খোৱাৰ কাৰণে দোকান আছে, দেখিছেই মানুহবিলাক কিমান আহি আছে, পূৰা মানুহৰ হুলস্থুল। আৰু মোৰ টিকলাটোতো অকলে অকলে দৌৰিয়ে আছে, সেয়ে আৰু ভালেই পাইছে, মুকলি জেগা পায়। আৰু এইটো চাইডে এইটো মেইন নামঘৰ, বাওঁ চাইডে মেইন নামঘৰ, আৰু তাৰ লগতে সোঁ চাইডে এই ঘৰটোত চাকি দিব পাৰি আৰু সেৱা কৰিব পাৰি, চাকি দিব পাৰি। আৰু মেইন নামঘৰত পিছতহে সেৱা কৰিব পাৰি, এতিয়া সেৱা কৰিব নোৱাৰি। যেতিয়া পুথি পঢ়িব, পুথি পঢ়া শেষ হোৱাৰ পিছত দুপৰীয়া কৰিব। আৰু আমি এইটো চাকি দিয়া ঘৰটো আমি সেইফালে গৈ হেৰি দিবগৈ লাগিব। এইফালে এইফালে আছে, পিছফালে। আহা আহা কৃষ্ণা, আহা এইপিনে, আহা আহা, আমি যাওঁ। তাক দৌৰিবলৈকে লাগে, সেইটোৱে। ৰ'বা, এইফালে যাব লাগিব। এই দুটা সিংহ চোৱাচোন, এই দুটা সিংহ চোৱা। এইটো সিংহ চোৱা, এইটো সিংহ আছে, দেখিছানে নাই? এইটো সিংহ চোৱা, হাতী চোৱা, এইটো চোৱা, এইটো চোৱা, সিংহ দেখিছা? দেখিছানে সিংহ মুখ মেলি আছে, দেখিছা? দুষ্ট নকৰিবা, দেখিছা? সেয়া দুটা দুটা আছে, বেছি দৌৰা দৌৰি নকৰিবা। আমাৰ লগত বোলা নমু কৰি লওঁ, নমু কৰি আকৌ দৌৰিম ব'লা, দেখিছা? কৰিলানে? নাই পৰা। এয়া হ'ল প্ৰধান নামঘৰৰ সেৱা কৰা জেগা। ইয়াতে ভাগৱত পাঠ হয়, আৰু ব্ৰহ্মপুত্ৰ দি অহা যি তুলসী গছডাল আছে সেইডালো ইয়াতে আছে। আৰু ইয়াতেই সকলোৱে সেৱা কৰে, ভাগৱত পাঠো ইয়াতেই হয়। আৰু আগতে ইয়াতে চাকি জ্বলোৱা হৈছিলে, কিন্তু বৰ্তমান যেতিয়া ইয়াত নিদিয়ে চাকি জ্বলাব। খুব এটা জিৰণি ঘৰ আছে, মানুহ বহিব। সেইখিনি আজি আমি নামঘৰ আহিলোঁ, আৰু আমি চাকি তাকি দি হৈ গ'ল। আমি যিখিনি প্ৰসাদৰ বস্তু আনিছিলোঁ সেইখিনিও দিলোঁ, কিন্তু আমি একদম দেৰিলৈকে নৰওঁ প্ৰসাদ শেষ হোৱালৈকে, কাৰণ গোটেই দিনটো লাগি যাব, 2-3টাতো বাজিবই। ইমান দেৰি আমি নৰওঁ, কাৰণ ঘৰতো মানুহ আছে, ঘৰতো বহুত কাম আছে। সেইকাৰণে মায়ে কৈছে 4টা বাজিব বুলি, সেইকাৰণে 4টামান বাজিব, সেইকাৰণে আমি ইমান দেৰি নৰখোঁ। আমি এতিয়া প্ৰসাদ চসাদ দিলোঁ, আৰু আমি এতিয়া ইয়াৰ পৰা ওলাম। নামঘৰটো সেইটোৱে আমাৰ ভৰালী নামঘৰ। বহুত মানুহ আহে, সঁচাকৈ আজিও বহুত মানুহ আছে। মাঘ মাহততো বহুত মানুহ আহে, আৰু যেতিয়া মাঘী পূৰ্ণিমা হয়, মাঘ মাহৰ পূৰ্ণিমাত ইয়াত মানে আপোনাৰ বহুত হাজাৰ বিজাৰ মানুহ আহে মাঘ মাহৰ পূৰ্ণিমাৰ দিনা। ইয়াতো মানে সেই বহুত দূৰৰ পৰাই
আপুনি চাকি দিব লাগে। এইখিনি নামঘৰ মেইন নামঘৰ সিদিনা মানুহ আহি নাপায়হি। মাঘী পূৰ্ণিমাৰ দিনা ইয়াত বহুত বেছি মানুহ আহে, বহুত বেছি। সেইদিনা পূৰা মেলা হয় দুদিনমান ধৰি, একদম পূৰ্ণিমাত দুদিনমান মেলা হয়, বহুত হেৰি। আৰু ইয়াতো সন্মুখত এতিয়া পোষ্টাৰ লগাই থৈছে দেই মাঘী পূৰ্ণিমাৰ কাৰণে, সেইকাৰণে আমি দেখাই আছোঁ যিমান পাৰিছোঁ। আজি আহিলোঁ, এইবিলাক চব দৌৰি আছে। মোৰ টিকলাটো এইটো আমাৰ চেণ্ডেল বাহিৰত আছে। আৰু এয়া মাৰ লগত আহিলোঁ, এইফালেদি আমি আহিব পাৰোঁ। তো এইটো হ'ল ৰাস্তা, দুটা ৰাস্তা আছে ভৰালী নামঘৰলৈ অহাৰ। এইটো যিটো দেখাইছোঁ এইটো ৰাস্তা দি আহিলে আপুনি চিধা হাটবৰ অকণমান আগৰ ৰাস্তাটো দি আহিলে এইটো পাব। আৰু এইটো হ'ল গাঁৱৰ মাজেদি, দুটা ৰাস্তা গাঁৱৰ মাজেদিয়ে। আৰু এইখন হ'ল মেইন গেট। দেখিছে কিমান মানে কি ক'ম নাজানো। এইটো দেখিছে মাঘী পূৰ্ণিমা এইটো লগাই থৈছে 27 আৰু 28 ফেব্ৰুৱাৰী, 14, 15 ফাগুন। আৰু এইদিনা সেই দুদিন ইয়াততো পূৰা মেলা। আপুনি সেইদিনা আৰু কিমান দূৰত গাড়ী, কিমান দূৰৰ পৰা খোজকাঢ়িব লাগে, কি কৰিব লাগে নাজানো। এইটো হ'ল মেইন গেটটো, সেইটো বৰ ধুনীয়া। এইখন হ'ল মেইন গেটখন ভৰালী নামঘৰৰ আমাৰ। এইখন দেখিছে 1514 নে 94, 1594 চনত শকত 1594, মানে 16শ শতিকাৰ এটা নামঘৰ, পুৰণা, বহুত পুৰণা। আৰু মানে এইটো মাহাত্ম্যৰ কথাও শেষ নাই, মাহাত্ম্য বহুত, চব মানুহৰে বিশ্বাস আছে। সেইটোৱে ভৰালী নামঘৰলৈ এইবাৰ আমিও মাঘ মাহতেই গৈছিলোঁ, ফেব্ৰুৱাৰী মাহতে, মাঘী পূৰ্ণিমাৰ আগতেই। আৰু তেতিয়াই মই এই ভিডিঅ' ক্লিপবিলাক কৰি ৰাখিছিলোঁ, কিন্তু বিভিন্ন অসুবিধাত আগবঢ়াব পৰা নাছিলোঁ। এতিয়া একেলগে কৰি আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো দবাব, আৰু সকলো মৰম দিব, আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ মৰম আৰু সহযোগত আগুৱাই যাব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, আৰু আপোনালোকক বহুত বহুত মৰম আৰু ধন্যবাদ জনাইছোঁ।